আমাৰ মইনা আছে Good morning সকলোকে স্বাগতম জনাইছো মোৰ চেনেললৈ আশা কৰো আপোনালোক সকলো বহুত ভালে আছে আৰু এতিয়া বাৰু অকমান দেৰি হ'ল মৰ্নিং হৈ থকা নাই আৰু এফালে যাবলৈ লাইছো সেইকাৰণে একদম ধুনীয়াকৈ ৰেডি হৈ আছো মই এনেকৈ ৰেডি হওঁ জধলা মধলাকে বাৰু বাদ দিয়ক আজি হৈ গ'ল লক্ষী পূজা আৰু লক্ষী পূজাত আমাৰ ঘৰলৈ আহিছে লক্ষী মানে পৰহি দিনাখন সন্ধিয়া 8:19ত আমাৰ কোকৰ মইনা এটা হৈছে লৰা মইনা আৰু আমাৰ ঘৰ যেহেতু লৰা নাইকিয়া তো আমি মানে খুশ হৈ গৈছো আৰু আসলে লেবৰ এটা দপলি নহয় 7-8টাটো হয় কিন্তু আমাৰ কোকৰ এটা হৈছে তাই চাগে ফাৰ্স্ট টাইম এবাৰ ফাৰ্স্ট টাইম বেবি হৈছে সেইকাৰণে চাগে তেনেকুৱা হৈছে একো নাই এটা আমাৰ কাৰণে বহুত আৰু দেখাই আছো বাৰু মই পোৱালিটো ইমান কমানি বহুত মৰম লগা আৰু উলাই আছো মই তাৰে বজাৰ কৰিবলৈ দুটামান বেছি নাইকা দুটামান বজাৰ কৰিবলৈ আছে এতিয়াতো পোৱালিটো একো বজাৰ কৰিবলগীয়া নাই কাৰণ হি একো নাখায় অকল মাকৰ গাখীৰে খাব তেও কিবা কিবি কেটামান আনিবলৈ আছে মই কি আনো দেখাম বাৰু কিন্তু মই ফাৰ্ষ্টতে পোৱালিটো দেখাই লওঁ চকু ফুটাই নাই এতিয়ালৈকে এইটো আমাৰ মইনা আছে হুই ইমান অকমানি এইটো কোকোমানি আমাৰ কোকোমানি একোৱে নকৰে মইনাটোক চুলেও কুচত ললেও ইমান মম লগা এইটো হৈ গ'ল আমাৰ মইনা ইয়া মই নামটো দিয়াই নাই ইমান অকমানি মইনা এইটো আমাৰ আৰু দেখালৈ মইনাটো কিমান মম লগা অকমানি আৰু ইমান সৰু পা মানে মই ডগ পালি পোৱা নাইকিয়া আজিলৈকে কাৰণ আমাৰ কোকক মই 45 দিনতহে আনিছিলো জৰ পৰা আনিছো কিন্তু ইটো আমাৰ ঘৰতে জন্ম হৈছে আৰু ইয়াৰ নাৰী কটা পা জন্ম হোৱাৰ পিছত নাৰী কটা গোটেইখিনি মই কৰিছো সেইকাৰণে এটা বেলেগ এটা মৰম আছে আৰু যোনটো মই জন্ম হোৱাৰ পিছত ভিডিঅ' কেইটামান কৰি দিছিলো সেইকেইটা মই ইয়াৰ পিছতে লগাই দিম চাই ল'ব ধুনীয়াকৈ আৰু এতিয়া যাওঁ বজাৰ কৰোঁগৈ আৰু কি আনো সেয়া দেখাম বাৰু আৰু এতিয়া যাওঁ বজাৰ কৰিবলৈ অকল সিহঁতৰ বজাৰে নহয় আজি লক্ষী পূজাৰ বজাৰ কৰিবলৈ আছে আৰু এইখন হৈ গ'ল পেট শ্বপখন আৰু ইয়াত অকল ডগৰে নহয় যিকোনো জীৱ জন্তুৰে সব বস্তু পাই যাব ঔষধৰ পৰা আদি কৰি সব খোৱা বস্তু পাই যাব মই ইয়াত যি ঔষধ বিচাৰিছো আজিলৈকে সব পাইছোৱে আৰু ভাল হয় দোকানখন আৰু এই বেলকিডাল চাওক ইমান বেছি মৰম লগা এটাত 250 টকাকৈ আছিলে কিন্তু মই নাই লোৱা কাৰণ এতিয়া বহুত বেছি সৰু হৈ আছে বজাৰ অহাৰ লগে লগে আমাৰ কোকো আহি গ'ল এইখিনি বাদ দিয়ক এইখিনি ঘৰৰ বজাৰ এইখিনি লক্ষী পূজা বজাৰ এইখিনি আমাৰ কোকোমানি বজাৰ ডাঙৰ পেটিগিৰ আছিলে কাৰণে সৰুৱে লৈ আহিছোঁ কেইটামান এইটো আনিছো কুইক বাথ এইটো মানে ইমান সৰুতে গা ধুব নোৱাৰি এইটো উপায় আছে কিন্তু বহি ইমান সৰুতে গা ধুব নোৱাৰি সেইকাৰণে এইটো দি চাফা কৰিব পাৰি এইটো মই কোকলো আনিছিলোঁ এটা কিন্তু সেইটো অকমান বেলেগ আছিলে এইটো বেলেগ ডাঙৰ কুকুৰকো চাফা কৰিব পাৰে এইটো দি পেলাই আৰু দামটো 250 যোনটো মানুহৰ পোৱালিৰ পাই যে এটা হেতু আনিব পাৰে কিন্তু মই এটো আনিছো সো লেক্টোজেন 1
এইটো আসলে দৰকাৰ নাই কাৰণ কোকোৱে গাখীৰ খাবলৈ দিছে গাখীৰ খাব নিদিলেহে এইটো অকমান দৰকাৰ আছিলে কিন্তু এটা গাখীৰ খাবলৈ দিছে সেইকাৰণে অকমান 30 দিন মান ভাবিছে এইটো খোৱাম আৰু অকনকে এনে এতিয়া আনি থৈছো আৰু এইটোৰ প্ৰাইচটো আছিলে 460 আৰু এইটো মই ফাৰ্মাসীৰ হয় এইটো পেট শ্বপখনৰ হয় আৰু এইটো আনিছো ফাৰ্মাসীৰ পৰা এইটো হ'ল এটা ফিডিং বটল আৰু লাগিব লেক্টোজেনটো খুৱাবলৈ যদি খুৱাও হেতু যদি দৰকাৰ হয় খুৱাবলগীয়া আৰু ইয়াৰ লগত এইটো এটা বেবি ময়শ্চাৰাইজাৰ ফ্ৰী পাইছো আৰু ইয়াৰ প্ৰাইচটো হ'ল 109 টকা 100 টকা লৈছে নেকি জানো এইকেইটা ফাৰ্মাসীৰ হয় আৰু আহি গাছা ধুলো আৰু এতিয়া প্ৰসাদ দিম আজি যেহেতু লক্ষী পূজা সব মই ৰেডি কৰি থৈছে মই খালি চাকি গছ জ্বলালে হয় এই গছ ফাৰ্ষ্টতে নি পেলাই দিমগে পদুলিত নঙলা খুটাত সবেই দিলে আমাৰহে দিবলৈ আছে আৰু গোটেইখিনি তিওৱা পা ধোৱালৈকে গোটেইখিনি মায়ে কৰিছে খালি মই গোসাঁই ঘৰ ধুনীয়াকৈ থৈছো ইয়া আহি পেলাই নমুকবল নিদিয়া তুমি প্ৰসাদ খাবা প্ৰসাদ খাবা কিয় নমুকবল দিয়া নাছিলা প্ৰসাদ খাবা প্ৰসাদ